আমাৰ প্ৰত্যেকৰে ঘৰত আমাৰ সন্তান সন্ততি আছে। আমাৰ কমাৰ বেছি সকলোৱে যিসকলে অন্ততঃ 30ৰ দেওনা পাৰ কৰিছে, প্ৰতিগৰাকী মানুহে অন্তত পিতৃত্ব বা মাতৃত্বৰ সোৱাদ অৰ্জন কৰিছে। আপোনাৰ সন্তানৰ বিকাশৰ যিমানবোৰ পাৰা আছে, অৰ্থাৎ যিমানবোৰ বিকাশ আপোনাৰ সন্তানৰ ক্ষেত্ৰত হয়, দৈনন্দিন হৈ আছে, সেইবোৰ বিকাশৰ প্ৰতি আপুনি এগৰাকী পিতৃ নাইবা মাতৃ হিচাপে আপোনাৰ কি কি দায়বদ্ধতা আছে। আপুনি মনত ৰাখিব, পিতৃ মাতৃ ইজ দ্য ফাৰ্ষ্ট টিউটৰ অফ ইউৰ চিলড্ৰেন, যে আপোনাৰ সন্তানৰ আপুনি প্ৰথম শিক্ষক, অৰ্থাৎ প্ৰথম শিক্ষকগৰাকীৰ নাম হৈছে মাতৃ, দ্বিতীয়গৰাকী শিক্ষকৰ নাম হৈছে পিতৃ। তো পিতৃ আৰু মাতৃয়ে ছ'চিয়েলাইজেশ্যনৰ পৰা আৰম্ভ কৰি বিভিন্ন মেণ্টেল ডেভেলপমেণ্ট, ইম'চনেল ডেভেলপমেণ্ট, লেংগুৱেজ ডেভেলপমেণ্ট, বিহেভিয়াৰেল এণ্ড মৰেল বা ইথিকেল ডেভেলপমেণ্ট, সকলো ধৰণৰ বিকাশৰ ক্ষেত্ৰত পিতৃ মাতৃৰ অতুলনীয় অৱদান থাকে। আপোনালোকে চাব যে সন্তানৰ যিবোৰ চেপ, সন্তানৰ যি আদব নাইবা সন্তানৰ যি ধৰণৰ ব্যৱহাৰ, সেয়া পিতৃ মাতৃৰ ডাইৰেক্ট ৰিফ্লেকশ্যন কৰে। কিছু কিছু ক্ষেত্ৰত বায়'লজিকেল ফেক্টৰবোৰে ক্ৰিয়া কৰে আৰু পৰৱৰ্তী ক্ষেত্ৰবোৰে অৰ্থাৎ পিতৃ মাতৃৰ সংস্পৰ্শত, অৰ্থাৎ পৰিয়ালৰ সংস্পৰ্শত সন্তানে পিতৃ মাতৃৰ পৰা সেইখিনি বস্তু অৰ্জন কৰে। এতিয়া পিতৃ মাতৃয়ে সন্তানৰ যিবোৰ বিকাশৰ যিবোৰ দিশ আছে, সেইবোৰ দিশত পিতৃ মাতৃৰ দায়বদ্ধতা কিমান দূৰ আছে। আহক আমি আজি জানিম। ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব পাৰে। যিসকলে সন্তানৰ কি কি বিকাশ সাধন হয় সেই বিষয়ে সবিস্তাৰে নাজানে, আমাৰ ভিডিঅ'টো অকণমান দীঘলীয়া হ'লেও চাব। আপোনালোকৰ অকণমান হ'লেও আমি কিবা এটা নতুন ইনফৰমেশ্যন, নতুন তথ্য আপোনালোকক দিব পাৰিম। আপোনালোকে চাই থাকিব আমাৰ এই ভিডিঅ'টো। আৰু আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবলৈ আপোনালোকে কৃপণালি নকৰিব। আহক আমি বৰ্ডলৈ আহিছোঁ যে সন্তানৰ বিকাশৰ প্ৰতি পিতৃ মাতৃৰ কি দায়বদ্ধতা আছে। আপোনালোকে চাব যে এগৰাকী সন্তান নাইবা প্ৰতিগৰাকী ব্যক্তিৰে কিছু কিছু ডেভেলপমেণ্ট অৱধাৰিত, সেয়া হৈছে মেণ্টেল এজ আৰু একচুৱেল এজ। মেণ্টেল এজ এণ্ড একচুৱেল এজ ইয়াৰ সমান্তৰালভাৱে ডেভেলপমেণ্টটো এটা ডাইনেমিক লেভেলত গৈ থাকে, যে এটা গতিশীল লেভেলত আপোনাৰ যেতিয়া মেণ্টেল এজ, অৰ্থাৎ আপোনাৰ এই চিন্তা কৰাৰ যিটো এজ অৰ্থাৎ বয়স, আৰু আপোনাৰ একচুৱেল এজ যে আপোনাৰ বয়স কিমান, সেই এজৰ সমান্তৰালভাৱে আপোনাৰ ডেভেলপমেণ্ট অৰ্থাৎ আপোনাৰ বিকাশ এটা নিৰ্দিষ্ট গতিত ঊৰ্ধ্বগামী হৈ গৈ থাকে। এতিয়া কথাটো হৈছে যে আপোনাৰ সন্তানৰ বিকাশৰ প্ৰতি আপোনাৰ কি দায়বদ্ধতা আছে। সেই দায়বদ্ধতাখিনি জনাৰ আগত আপুনি জনা প্ৰয়োজন যে আপোনাৰ সন্তানৰ কি কি ক্ষেত্ৰত বিকাশ সাধন অট'মেটিকেলি সময়, যে সন্তানৰ বয়সৰ সমান্তৰালভাৱে তাৰ সেই বিকাশবোৰ এটা ঊৰ্ধ্বগামী গতিত বিকশিত হৈ থাকে। এতিয়া চাব যে প্ৰথম বিকাশটো হৈছে ছ'চিয়েল বিকাশ, অৰ্থাৎ সামাজিক বিকাশ। আমি প্ৰত্যেকেই সামাজিক প্ৰাণী। সমাজ অবিহনে মানুহ জীয়াই থাকিব নোৱাৰে, সেয়া আপুনিও জানে, সেয়া আমিও জানো। মানুহ সমাজপ্ৰিয় জীৱ, সমাজ পাতি দেখি মানুহে বসবাস কৰে। আপুনি পিতৃ মাতৃ হিচাপে আপুনি প্ৰথম আপোনাৰ সন্তানৰ বিং এ ছ'চিয়েলাইজেশ্যন, যে আপোনাৰ সন্তানক এটা সামাজিক জীৱ হিচাপে, আপুনি সামাজিক প্ৰাণী হিচাপে তাক ছ'চিয়েলাইজেশ্যন, সামাজিকীকৰণ কৰাৰ যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াত প্ৰথমে আপুনি ধূপত আপোনাৰ সন্তানক আপুনি বিকশিত কৰি আগবঢ়াই দিব। আৰু এয়া আপোনাৰ এটা কেৱল যে নৈতিক দায়বদ্ধতা তেনেকুৱা নহয়, এয়া হৈছে এক পৰম্পৰা, এটা ট্ৰেডিশ্যন, যে সন্তানৰ প্ৰতি আপুনি এগৰাকী পিতৃ বা মাতৃ হিচাপে কৰণীয় দায়িত্ব আপুনি পালন কৰিব লাগিব। আপুনি যেনেকুৱাকৈ সামাজিক প্ৰাণী, আপোনাৰ সন্তানকো আপুনি যে বনৰীয়া জন্তু বা জানোৱাৰৰ নিচিনাকৈ আপুনি এৰি দিব নোৱাৰে। আপোনাৰ সন্তানকো আপুনি সামাজিকীকৰণ কৰিব লাগিব, অৰ্থাৎ আপোনাৰ সন্তানকো সমাজৰ লগত চামিল মিল হ'ব পৰাকৈ তেওঁলোকৰ সামাজিক বিকাশত ছ'চিয়েল ডেভেলপমেণ্ট কৰিব লাগিব। আৰু এই ক্ষেত্ৰত আপুনি দায়বদ্ধতা এগৰাকী পিতৃ বা মাতৃ, লগতে আপুনি এগৰাকী শিক্ষাগুৰু হিচাপে আপুনি দায়িত্ব পালন কৰিব লাগিব। তেতিয়াহে আপোনাৰ সন্তানে সঠিক দিশত, একেবাৰে যথোপযুক্ত দিশত আপোনাৰ সন্তানে ছ'চিয়েলাইজেশ্যন অৰ্থাৎ সামাজিকীকৰণ হ'ব। 2 নম্বৰ মেণ্টেল ডেভেলপমেণ্ট অৰ্থাৎ মানসিক বিকাশ, যে
আপুনি যেনেকৈ আপোনাৰ বয়সৰ সমান্তৰালভাৱে আপোনাৰ বুদ্ধিমত্তা চিন্তা শক্তি আপোনাৰ চিন্তাৰ যি ধৰণ কৰণ ধাৰণা এইবোৰ শ্ৰীবৃদ্ধি হৈছে দিনক দিনে কি হৈছে এইবোৰ আপোনাৰ বাঢ়ি গৈ আছে আপুনি ক্ৰিটিকেল চিন্তা কৰিব পৰা হৈছে ক্ৰিয়েটিভ চিন্তা কৰিব পৰা হৈছে বয়সৰ সমান্তৰালভাৱে মানুহবোৰে গতানুগতিকভাৱে মানুহবোৰে এইবোৰ কৰিব পৰা হয় এতিয়া মূল বিষয়টো হৈছে যে আপুনি পিতৃ বা মাতৃ হিচাপে আপোনাৰ সন্তানৰ মানসিক যি বিকাশ এতিয়া চাব যে খালী পেটত যেনেকৈ বিদ্যা নহয় ঠিক তেনেকৈ পিতৃ মাতৃ যদি নিজেই মানসিকভাৱে অসুস্থ হয় তেতিয়াহ'লে তেওঁলোকৰ সন্তানে কেতিয়াও মানসিক সুস্থতাত থকাৰ তেওঁলোকৰ কোনো ফৰ্মুলা নাই আপুনি এগৰাকী পিতৃ বা মাতৃ হিচাপে আপোনাৰ সন্তানৰ যদি সুস্থ মানসিক বিকাশ বিচাৰিছে প্ৰথমে আপুনি নিজে সুস্থ হ'বলৈ শিকক অৰ্থাৎ প্ৰথম দায়িত্ব হৈছে আপুনি পিতৃ বা মাতৃ হিচাপে আপোনাৰ সন্তানৰ সুস্থ মানসিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি আপুনি নিজে প্ৰথম সুস্থ হ'ব লাগিব আপুনি যদি মানসিকভাৱে নিজে অসুস্থ হয় এতিয়া চাব মই আপোনাক এটা ফাণ্ডা কৈ আছোঁ যে চাব যে যিটো ঘৰত পিতৃ মাতৃয়ে নাইবা ডাঙৰে বিৰাট গালি গালাজ পাৰে মানে ঘৰৰ শীৰ্ষজনে নাইবা ঘৰৰ ডাঙৰসকলে যিটো ঘৰত সচৰাচৰ গালি গালাজেৰে কথা বতৰা কয় সেইবোৰ ঘৰৰ সন্তানক চাব যে প্ৰত্যেকজনে কিমান ধুনীয়া ধুনীয়া গালি দিয়ে অৰ্থাৎ গালিত তেওঁলোকে BA পাছ কৰে এয়া এনেই হোৱা নাই কাৰণ তেওঁলোকৰ পিতৃ মাতৃৰ পৰা তেওঁলোকে চাৰ্টিফিকেশ্যন পাইছে যে গালি গালাজ পৰাটো অবৈধ নহয় বৈধ যাৰ কাৰণে আমি কৈছোঁ আপুনি আপোনাৰ সন্তানৰ মানসিক বিকাশ যথোপযুক্তভাৱে সাধন কৰিবৰ কাৰণে প্ৰথমে আপুনি নিজক মানসিকভাৱে সুস্থ কৰিব লাগিব আৰু যদি আপুনি অস্থিৰ একেবাৰে বিচলিত হৈ থাকে আপোনাৰ সন্তানক আপুনি সুস্থিৰভাৱে আপুনি মানুহ হিচাপে কৰি তুলিবলৈ আপুনি পদে পদে আপুনি বাধাগ্ৰস্ত হ'ব আমাৰ 3 নম্বৰ পইণ্টলৈ আহিছোঁ যে কালচাৰেল ডেভেলপমেণ্ট যাক আমি সাংস্কৃতিক বিকাশ বুলি কওঁ এতিয়া সাংস্কৃতিক বিকাশ এগৰাকী পিতৃ বা মাতৃয়ে প্ৰথম নিজে বুজি পাব লাগিব যে সংস্কৃতি মানে কি সাংস্কৃতি মানে কি নাইবা সংস্কৃতি মানে কি নাইবা সাংস্কৃতিক বিকাশ আমি বুলিলে কি বুজি পাওঁ তো সংস্কৃতি হৈছে আমি যে কাপোৰ পিন্ধো ট্ৰেডিশ্যনেলি আমি কি কাপোৰ পিন্ধি আহিছোঁ আমি কেনেকৈ চলা ফুৰা কৰোঁ আমি কি ধৰ্মীয় ৰীতি নীতি আচবাব কি ধৰণৰ আমি নিয়ম নীতি নিয়ম কানুন পালন কৰোঁ সেইবোৰে হৈছে আমাৰ ট্ৰেডিশ্যনেল আমাৰ কালচাৰ নাইবা সংস্কৃতি আমাৰ সন্তানক অৰ্থাৎ আপোনাৰ সন্তানক আপুনি যে ট্ৰেডিশ্যনেল সমাজ ব্যৱস্থাৰ লগত সামিলকৰণ কৰিব তাৰ কিন্তু আদিপাঠ আপুনি পিতৃ মাতৃ হিচাপে আপুনি ঘৰতে দিব লাগিব অৰ্থাৎ তাৰ আদিপাঠৰ গুৰু দায়িত্ব আপুনি পালন কৰিব লাগিব অৰ্থাৎ আপোনাৰ দায়বদ্ধতা সন্তানৰ সাংস্কৃতিক বিকাশৰ ক্ষেত্ৰতো বহুত বেছি আছে এতিয়া চাব আৰু এটা কথা আপোনাক কওঁ যে যিবোৰ সমাজ সাংস্কৃতিকভাৱে দুৰ্বল অৰ্থাৎ সাংস্কৃতিকভাৱে তেওঁলোক বহুত ডেভেলপ কম সেইবোৰ সমাজত চাব যে উশৃংখলতা অপৰাধ প্ৰৱণতা আৰু অকথ্য ঘটনা বহুত সেইবোৰ সমাজ ব্যৱস্থাত হয় কিন্তু যিবোৰ সমাজ সাংস্কৃতিকভাৱে ডেভেলপ হয় যিবোৰ পৰিয়াল সাংস্কৃতিকভাৱে ডেভেলপ হয় সেইবোৰ পৰিয়ালত অপৰাধ প্ৰৱণতা উশৃংখলতা বিভিন্ন ধৰণৰ অনৈতিক কাম সেইবোৰ পৰিয়ালত আপুনি দেখিবলৈ নাপাব আপোনাৰ সন্তানক যদি এগৰাকী সংস্কৃতিবান যদি আপুনি সন্তান হিচাপে বিকশিত কৰিব বিচাৰে প্ৰথম আপোনাৰ দায়বদ্ধতা হ'ল আপুনি নিজে প্ৰথমে সংস্কৃতিবান হ'ব লাগিব হযৰত মুহাম্মদ ইছলাম ধৰ্ম প্ৰৱৰ্তক হযৰত মুহাম্মদে কৈছিলে যে আনক কিবা পৰামৰ্শ দিয়াৰ আগতে সেই পৰামৰ্শ নিজৰ ক্ষেত্ৰত ইউটিলাইজেশ্যন কৰিব লাগে অৰ্থাৎ নিজে সেই কামটো কৰাৰ পিছতে বেলেগক উপদেশ প্ৰদান কৰিব লাগে ঠিক তেনেকৈ আপুনিও এগৰাকী পিতৃ বা মাতৃ হিচাপে প্ৰথম নিজে সংস্কৃতিবান হ'ব লাগিব তাৰ পিছত আপোনাৰ সন্তানক আপুনি সংস্কৃতিবান কৰিবৰ কাৰণে আপুনি তেওঁক এনেকুৱা এটা এনভাইৰনমেন্ট ক্ৰিয়েট কৰিব লাগিব এটা সুস্থ সবল এনভাইৰনমেন্ট ক্ৰিয়েট কৰিব লাগিব যাৰ জৰিয়তে আপোনাৰ সন্তান অটোমেটিক্যালি আপোনাৰ লগত শ্যাপিং হ'ব অৰ্থাৎ আপোনাৰ ছায়াৰ পিছে পিছে সি নিজেও সংস্কৃতিবান হৈ উঠিব 4 নম্বৰ পইণ্টটো হৈছে আধ্যাত্মিক বিকাশ আমি সকলোৱে কিবা নহয় কিবা এটা ধৰ্মীয় ফিলচফি বা দৰ্শন বিশ্বাস কৰোঁ
হয়তো কোনোবাই নাস্তিকতাবাদক বিশ্বাস কৰে, আল্টিমেটলি সিও কিবা এটা দৰ্শন বিশ্বাস কৰে, হয় লেনিনবাদ হ'ব নহ'লে মাৰ্ক্সবাদ হ'ব। ধৰ্মীয় আইডিঅলজি অৰ্থাৎ আধ্যাত্মিকতাৰ যি জ্ঞান, সেই জ্ঞানটো পিতৃ মাতৃৰ পৰা প্ৰথম সন্তানে লাভ কৰে। আৰু এই ক্ষেত্ৰত এগৰাকী পিতৃ বা মাতৃয়ে তেওঁৰ গধুৰ দায়িত্ব হৈছে যে পিতৃ মাতৃয়ে সন্তানৰ এই আধ্যাত্মিক বিকাশৰ যি দৰিয়া, এই ক্ষেত্ৰত যথোপযুক্ত ভূমিকা পালন কৰিব লাগে। যদি এগৰাকী পিতৃ বা মাতৃয়ে সন্তানক সঠিক আধ্যাত্মিক জ্ঞান অৰ্থাৎ আধ্যাত্মিক জ্ঞানৰ আভাস দিব পাৰে, তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত গৈ সেইগৰাকী সন্তানে বিভিন্ন ধৰণৰ অনৈতিক কাম, বিভিন্ন বেয়া কামৰ পৰা নিজক আঁতৰাই ৰাখিব পাৰিব। আমি পৰৱৰ্তী মাক বাপেকৰ আমি দায়িত্ববোধৰ বা দায়বদ্ধতাৰ ক্ষেত্ৰত আহিছোঁ, সেয়া হৈছে ভাষিক বিকাশ। এতিয়া মানুহে জন্মতে কোনো ভাষা শিকি নাহে, মানুহে জন্মতে মেমৰিটো লৈ আহে একদম খালী, তাত একো নাথাকে। মানুহৰ এই যে মেমৰি থাকে, এইটো একেবাৰে ব্লেংক আহে, একেবাৰে ব্লেংক আহে। এই খালী সেই মগজুত, আমাৰ মোবাইলত যেনেকৈ আপোনাৰ মেমৰি থাকে, ঠিক তেনেকৈ আমাৰো মেমৰি আছে। আমাৰ মেমৰিৰ নাম হৈছে মগজু। এই মগজুত আপুনি আপোনাৰ সন্তানক আনৰ লগত আপুনি যে সন্তানক ছ'চিয়েলাইজেশ্যন কৰিব, মেণ্টেল ডেভেলপমেণ্ট কৰিব, কালচাৰেল বা অন্যান্য যিবোৰ বিকাশ সাধন কৰিব, এইবোৰ কৰিব লাগিলে আপোনাক কি লাগিব? মিডিয়া লাগিব। যে আপুনি কিহৰ মাধ্যমত কৰিব? সেয়া হৈছে আপুনি ভাষাৰ মাধ্যমত কৰিব লাগিব। মানে আপোনাৰ সন্তানক আপুনি সঠিক ভাষাৰ লগত চিনাকি কৰাই দিব লাগিব। অৰ্থাৎ যি ভাষাটো কোৱা হয় মাতৃভাষা, অৰ্থাৎ মাতৃভাষাৰ ডেভেলপমেণ্ট পিতৃ মাতৃৰ এক গুৰুত্বপূৰ্ণ দায়বদ্ধতা। পিতৃ মাতৃয়ে এই ক্ষেত্ৰত এক গভীৰ দায়বদ্ধতা পালন কৰিব লাগে। আৰু এয়া প্ৰচলিত সমাজ ব্যৱস্থাত সকলো পিতৃ মাতৃয়ে কম আৰু বেছি পৰিমাণে এই দায়বদ্ধতা সঠিকভাৱে পালন কৰে। আমি পৰৱৰ্তী পৰ্যায়লৈ আহিছোঁ যে মৰেল এণ্ড ইথিকেল ডেভেলপমেণ্ট। প্ৰতিগৰাকী পিতৃ মাতৃৰ সন্তানক যদি আপোনালোকে অনাগত দিনত তেওঁলোকক বিভিন্ন বেয়া কাম, বিভিন্ন ধৰণৰ বেয়া অপকৰ্ম, বিভিন্ন ধৰণৰ বেয়া দিশবোৰৰ পৰা আঁতৰাই ৰাখিব বিচাৰে, তেতিয়াহ'লে পিতৃ মাতৃৰ অন্য এক দায়বদ্ধতা হৈছে যে আপোনাৰ সন্তানক আপুনি নৈতিকতাৰ পাঠ দিব লাগিব, অৰ্থাৎ নীতি কথাৰ পাঠ দিব লাগিব। আপোনাৰ সন্তানক মূল্যবোধৰ পাঠ দিব লাগিব। আপোনাৰ সন্তানক আপুনি মৰেল এডুকেশ্যন অৰ্থাৎ মৰেল নাইবা ইথিকেল বিষয়বোৰত আপুনি পাঠ দিব লাগিব। আৰু সেইবোৰ দিয়াৰ আগতে আপুনি মৰেল কি, ইথিকেল কি বা ভেলু কি, এইবোৰ বিষয়, মূল্যবোধ কি, এইবোৰ বিষয়ে আপুনি এগৰাকী পিতৃ বা মাতৃ হিচাপে আপুনি প্ৰথম জানিব লাগিব। যদি আপুনি নাজানে, আপুনি আপোনাতকৈ জনা কোনো মানুহৰ লগত আপুনি কনচালটেণ্ট কৰি সেইবোৰ বিষয়ত আপুনি জ্ঞানৰ আৱক ল'ব পাৰে। অন্যথা আপোনাৰ সন্তানে অনাগত দিনত গৈ ভাল বেয়াৰ বিচাৰ কৰিব নোৱাৰিব। বেয়া অপকৰ্ম, ভাল অপকৰ্ম, ভাল কৰ্ম, বেয়া কৰ্ম, এইবোৰ ডিগনিফাই কৰিব নোৱাৰিব। পৰৱৰ্তী পৰ্যায়ত গৈ আপোনাৰ সন্তানৰ যি মৰেল বিকাশ অৰ্থাৎ ইথিকেল ডেভেলপমেণ্ট, সেই ইথিকেল ডেভেলপমেণ্টটো বাধাগ্ৰস্ত হ'ব। তাৰপিছত এডুকেশ্যনেল ডেভেলপমেণ্ট। এডুকেশ্যনেল ডেভেলপমেণ্ট যদিও কোৱা হয় যে শৈক্ষিক বিকাশ শ্ৰেণীকোঠাত অৰ্থাৎ বিদ্যালয় ব্যৱস্থাত হয়, কিন্তু বাস্তৱ প্ৰেক্ষাপটত আপোনাৰ সন্তানৰ শৈক্ষিক বিকাশৰ সম্পূৰ্ণ গুৰুদায়িত্ব ক'বলৈ গ'লে 90% গুৰুদায়িত্ব আপুনি পিতৃ মাতৃ হিচাপে আপোনাৰ থাকে। কাৰণ আপোনাৰ সন্তানক এডুকেশ্যনেলি ডেভেলপ কৰিবৰ কাৰণে যিমানখিনি এক্সপেণ্ডিচাৰ বহন কৰিব লাগিব, যিমানখিনি ছেক্ৰিফাইচ বহন কৰিব লাগিব, সেয়া কিন্তু আপুনি পিতৃ মাতৃ হিচাপে নিশ্চিতভাৱে কৰিব লাগিব। যদি আপুনি পিতৃ মাতৃ হিচাপে সেইখিনি ছেক্ৰিফাইজেশ্যন কৰে, তেতিয়াহ'লে সেই ছেক্ৰিফাইজেশ্যন কৰিলেহে কোনোবা আপুনি বিদ্যালয়ত নামভৰ্তিকৰণ কৰিব পাৰিব, কোনোবা প্ৰাইভেট টিউটৰৰ জৰিয়তে আপুনি টিউশ্যন কৰাব পাৰিব। এই সকলোবোৰ তেতিয়াই সম্ভৱ হ'ব যেতিয়া আপুনি পিতৃ মাতৃ হিচাপে সঠিকভাৱে দায়বদ্ধতা পালন কৰি সন্তানক সকলো বস্তু সঠিক সময়ত যোগান ধৰিব, যাতে এডুকেশ্যনেলি আপোনাৰ সন্তানৰ কোনো গেপ সৃষ্টি নহয়। ইয়াৰ পৰৱৰ্তী পইণ্টলৈ আহিছোঁ। আমি অকণমান খৰখেদা কৰিছোঁ। যদি এইবোৰ বিষয়ত আৰু অলপ বিস্তাৰিতভাৱে জানিব লাগে, আপোনালোকৰ ঘৰতো যদি তেনেকুৱা কোনো সমস্যা আছে, আপোনালোকে কাইণ্ডলি আমাৰ
স্ক্ৰীনত দেখাই দিয়া বা আমি শেষত আপোনালোকক নম্বৰটো জনাই দিম যে 8638420352 এই নম্বৰত আপোনালোকে পোনপটীয়াকৈ যোগাযোগ কৰি আমাৰ লগত ফ্ৰী কনসালটেশ্যন আপোনালোকে ল'ব পাৰিব ইয়াৰ পৰৱৰ্তী পইণ্টলৈ আহিছোঁ যে বিহেভিয়াৰেল ডেভেলপমেণ্ট আপোনাৰ সন্তানৰ যিমানেই বয়স হ'ব সিমানেই সকলোবোৰ ক্ষেত্ৰত বিকশিত হৈ যাব এতিয়া বিকশিত নকাৰাত্মক দিশত আৰু সকাৰাত্মক দুয়োটা দিশত হ'ব পাৰে সেয়া ডিপেণ্ড কৰিব যে আপুনি আপোনাৰ সন্তানৰ প্ৰতি কিমান দায়বদ্ধতা সফলভাৱে পালন কৰিব পাৰিছে বিহেভিয়াৰেল চেঞ্জ মানুহ এজন খোজকাঢ়ি গ'লে যেনেকৈ মানুহে ক'ব পাৰে সেইজন মানুহ শিক্ষিত মানুহ সেইজন মানুহ অশিক্ষিত মানুহ সেইজন মানুহ ভাল মানুহ সেইজন মানুহ বেছি ভাল দেখা নাই এয়া হৈছে মানুহৰ আচৰণগত যিটো বিকাশ এই বিষয়বস্তুটো সঠিকভাৱে যদি আপুনি এগৰাকী পিতৃ বা মাতৃ হিচাপে আপোনাৰ সন্তানৰ আচৰণৰ বিকাশৰ দিশবোৰত যদি আপুনি অকণমান পুলিচ কৰে অৰ্থাৎ সহযোগী হয় তেতিয়াহ'লে চাব যে আপোনাৰ সন্তানৰ আচৰণ অন্যতকৈ বহুত পৃথক হৈছে আৰু সমাজ ব্যৱস্থাত ইষ্টাব্লিছমেণ্ট কৰিবৰ কাৰণে বা সমাজ ব্যৱস্থাত নিজকে এক্সিষ্ট কৰিবৰ কাৰণে এটা সুকীয়া আইডেণ্টিটি অৰ্থাৎ ছেপাৰেটেড আইডেণ্টিটি তৈয়াৰ কৰিবৰ কাৰণে যথেষ্ট হৈ পৰিব আমি পৰৱৰ্তী পইণ্টলৈ আহিছোঁ সেয়া হৈছে ইমোশ্যনেল ডেভেলপমেণ্ট আমি যেনেকৈ সামাজিক বিকাশ সাংস্কৃতিক বিকাশ লেংগুৱেজ ডেভেলপমেণ্ট অন্যান্য ডেভেলপমেণ্ট যেনেকৈ আমাৰ বয়সৰ গতিৰ লগে লগে আমাৰ হৈ উঠে ঠিক তেনেকৈ আমাৰ ইমোশ্যনেল ডেভেলপমেণ্টটো একেবাৰে পানী কিচুৱা অৱস্থাৰ পৰা একেবাৰে বৃদ্ধ কাললৈকে সকলো সময়তে ইমোশ্যনেল ডেভেলপমেণ্ট হয় কিন্তু ইয়াতে এটা কথা আছে যে পানী কিচুৱাৰ পৰা অৰ্থাৎ 1 মাহৰ পৰা 3 মাহলৈকে যিমান ইমোশ্যনেল ডেভেলপমেণ্ট হ'ব 3 মাহৰ পৰা 2 বছৰলৈকে যিটো ইমোশ্যনেল ডেভেলপমেণ্ট হ'ব 2 বছৰৰ পৰা 7 বছৰ 7 বছৰৰ পৰা 12 বছৰ 12 বছৰৰ পৰা 19 বছৰ 19 বছৰৰ পৰা 40 বছৰ 40ৰ পৰা 60 60ৰ পৰা এবভ এই প্ৰত্যেকটো ক্ষেত্ৰতেই ইমোশ্যনেল ডেভেলপমেণ্টটো সুকীয়া আৰু ভিন্ন এতিয়া আপুনি আপোনাৰ সন্তানৰ ক্ষেত্ৰত বিশেষকৈ 0ৰ পৰা আৰম্ভ কৰি আপোনাৰ সন্তানৰ ইমোশ্যনেল ডেভেলপমেণ্টটো তীক্ষ্ণভাৱে আপুনি নজৰ ৰাখিব লাগিব আৰু অতিপাত যদি ইমোশ্যনেল হয় তেতিয়াহ'লে আপোনাৰ সন্তানক আপুনি ধুনীয়াকৈ ইমোশ্যনেলি যেহেতুকে ইমোশ্যনেল হয় গতিকে আপোনাৰ সন্তানক আপুনি আৰু ধুনীয়াকৈ আপুনি বুজাই পৰাই সেইখিনি বস্তু আপুনি চামিলকৰণ কৰাৰ দায়বদ্ধতা আপোনাৰ আছে আজিৰ এই ক্লাছত আমি সবিস্তাৰে আলোচনা কৰিলোঁ যে আপুনি এগৰাকী পিতৃ বা মাতৃ হিচাপে আপোনাৰ সন্তানৰ যিমানবোৰ বিকাশ হয় সেইবোৰ বিকাশত আপোনাৰ দায়বদ্ধতা কি আছে আপুনি এগৰাকী পিতৃ বা মাতৃ হিচাপে আপোনাৰ সন্তানৰ সামাজিক বিকাশ মানসিক বিকাশ সাংস্কৃতিক বিকাশ আপোনাৰ আধ্যাত্মিক বিকাশ বাকিক বিকাশ ইমোশ্যনেল বিকাশ নৈতিক বিকাশ বা শৈক্ষিক বিকাশ এই সকলোবোৰ বিকাশৰ এই দৰিয়াত আপুনি এগৰাকী পিতৃ বা মাতৃ হিচাপে আপুনি গভীৰ দায়িত্ব পালন কৰিব লাগিব যদি আপোনাৰ সন্তানৰ আপুনি ভাল বিচাৰে আৰু যদি আপোনাৰ সন্তানৰ আপুনি অনাগত দিনত বহুত ভাল কামনা কৰে এটা ভাল ভৱিষ্যত অৰ্থাৎ গুড ফিউচাৰ যদি আপুনি ডিগনিফাই কৰে তেতিয়াহ'লে কিন্তু আপুনি এটা বস্তু কৰিব লাগিব যে আপোনাৰ সন্তানৰ প্ৰতি এই দায়বদ্ধতাসমূহ সুচাৰুৰূপে পালন কৰিব লাগিব আমাৰ ইতিমধ্যে সময় হৈ পৰিছে আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব ফেচবুকত চাই থাকিলে ফলো কৰিব আৰু ইউটিউবত চাই থাকিলে ছাবস্ক্ৰাইব কৰিব ধন্যবাদ